কেতিয়াবা সকলোৰে মন যায় যান্ত্ৰিকতাৰ পৰা আঁতৰি নিৰ্জনতাৰে ভৰা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পৃথিৱীৰ ধুনীয়া ধুনীয়া ঠাইবোৰ চোৱাৰ লগতে ঠাইবোৰৰ বিষয়ে জানিবলৈ। আৰু সেয়ে আমি লগৰ কেইজনৰ সৈতে লগ লাগি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ শিৱসাগৰৰ পৰা অৰুণাচল প্ৰদেশৰ মায়'দিয়া অভিমুখে। তো ফাইনেলি আমি গাড়ীত উঠিছোঁ আৰু ওলাইছোঁ আৰু এতিয়া ভালকলৈ যেন পাওঁগৈ। মোৰ লগত আছে বিডি, এইফালে পংকজ, উষা, অনুপল, ৰন্তু আৰু সেই পিছফালে চুকত লগাই আছে আমাৰ মৰমৰ ভাইটিটো পাৰ্থ। লাগে গেট পাৰ যোৱাও দেই এজোপা সেইখন ৰয়িঙৰ গেট পালোহি। ৰয়িং গেট পাৰ হৈ এতিয়া আমি সোমাইছোঁ আৰু ৰয়িঙত সোমালোহি। ফাইনেলি আমি পালোহি মায়'দিয়া। বৰফ পৰিছে, তামাম বৰফ পৰিছে দেই। আপোনালোকে যদি মায়'দিয়া ফুৰিবলৈ আহিম বুলি ভাবে তেতিয়াহ'লে গৰম কাপোৰ লৈ আহিব। বৰফ পৰিলে বিৰাট ঠাণ্ডা হয় আৰু লগতে ভাল জোতা পিন্ধিব, নহ'লে পিছলি পৰাৰ চান্স থাকে। পেলোৱা আপোনাৰ অনুভূতি ক'ব নেকি? এনেই কেনেকুৱা লাগিছে? কঁপনি উঠিছেনে? হাত চাত কঁপনি উঠিছে? দাঁতে লাগিছেনে? দাঁতে কা লাগিছে?
দিয়া বৰফৰ মাজত আমিবোৰ নাকে হেউন লাগিছে হেঁচ ফেঁচাই আছোঁ পূৰা ধুম ধুম পৰিলোঁ লুটিখা লিখা বুলি আমাৰ মায়'দিয়া ব্লগটো আজি ইমানতে সমাপ্ত মাৰিছোঁ আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' চাবলৈ বেল বটনটো দবাই দিব তেতিয়াহ'লে বাই বাই